বিসমিল্লাহির রহমানির রহিম। আদ-দারসুস সাবিউ, সপ্তম অধ্যায়। ইনদাত তাবিবি, চিকিৎসকর ওসরত। ইনদা মানে ওসরত, আর তাবিব মানে চিকিৎসক। চিকিৎসকর ওচৰত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি 7 নম্বৰ লেচন ইনদাত তবিব, চিকিৎসকৰ ওচৰত, এই পাঠটো আৰম্ভ কৰিছোঁ। তোমালোকে চোৱা, মই পাঠৰ ইবাৰতখিনি, চেণ্টেন্সখিনি পঢ়ি দিছোঁ। আহাসা আহমাদু বিসুদাইন ফাজাহাবা ইলা সয়দালিয়াতি লিশরাই দাওয়াইন নাসাহা সয়দালানিয়্যু আহমাদা কাইলান as-সয়দালানিয়্যু ইযহাব ইলা তাবিবি হুয়াল্লাযী ইয়াফহাসুকা ওয়া ইয়াসিফু লাকা দাওয়া। আহমদ, হাল ইউজাদু তাবিবুম বিকারিবিন? মাই ডিয়াৰ ষ্টুডেণ্টছ, মই আজি এই ভিডিঅ'ৰ জৰিয়তে এইখিনি তোমালোকক অৰ্থ কৈ দি আছোঁ, শুনা। আহাসা আহমাদু বিসুদাইন, আহমদে মূৰৰ বিষ অনুভৱ কৰিছিল। আহাসা শব্দৰ অৰ্থ হৈছে অনুভৱ কৰা, আৰু সুদাউন শব্দৰ অৰ্থ হৈছে মূৰৰ বিষ। আহাসা অনুভৱ কৰিছিল, আহমাদু আহমদে, বিসুদাইন মূৰৰ বিষ। আহমদে মূৰৰ বিষ অনুভৱ কৰিছিল। ফাজাহাবা ইলা সয়দালিয়াতি লিশিৰাই দাৱাইন। ফাজাহাবা তেতিয়া গৈছিল, ইলা সয়দালিয়াতি ফাৰ্মাচী লৈ। ফাৰ্মাচী লৈ। সয়দালিয়াতুন শব্দৰ অৰ্থ হৈছে ঔষধালয়, ফাৰ্মাচী। ঔষধালয়, ফাৰ্মাচী। লিশিৰাই দাৱাইন, লিশিৰাই কিনিবৰ বাবে, দাৱাইন ঔষধ, ঔষধ কিনিবৰ বাবে। ফাজাহাবা ইলা সয়দালিয়াতি লিশিৰাই দাৱাইন, তেতিয়া গৈছিল, তেওঁ গৈছিল ঔষধ আলয়লৈ, ফাৰ্মাচীলৈ, লিশিৰাই দাৱাইন ঔষধ কিনিবৰ কাৰণে বা বাবে। তেতিয়া তেওঁ ঔষধ কিনিবৰ বাবে ফাৰ্মাচীলৈ গৈছিল। নাসাহা সয়দালানিয়্যু আহমাদা কাইলান। নাসাহা মানে উপদেশ দিয়া, পৰামৰ্শ দিয়া। নাসাহা সয়দালানিয়্যু, ফাৰ্মাচিষ্ট জনে পৰামৰ্শ দিছিল, আহমাদা আহমদক, কাইলান এই কথা কৈ, এই বুলি কৈ। নাসাহা সয়দালানিয়্যু, সয়দালানি শব্দৰ অৰ্থ হৈছে ফাৰ্মাচিষ্ট, ঔষধ বিক্ৰেতা। ফাৰ্মাচিষ্ট জনে পৰামৰ্শ দিছিল, আহমাদা আহমদক, কাইলান এই বুলি কৈ। কি ক'লে এতিয়া শুনা। as-সয়দালানিয়্যু, ফাৰ্মাচিষ্ট। as-সয়দালানি, ফাৰ্মাচিষ্ট। ফাৰ্মাচিষ্টে কি ক'লে? ইজহাব ইলা তাবিব, তুমি ডক্টৰৰ ওচৰলৈ যোৱা। ইজহাব, ইজহাব ইলা তাবিবি, তুমি ডক্টৰৰ ওচৰলৈ যোৱা। হুৱাল্লাযী ইয়াফহাসুকা, তোমাৰ কাৰণে ঔষধৰ, তেখেতে তোমাক পৰীক্ষা কৰিব। হুৱাল্লাযী ইয়াফহাসুকা, তেখেতে তোমাক পৰীক্ষা কৰিব। হুৱাল্লাযী, আৰু তেখেতে, ইয়াফহাসুকা তোমাক পৰীক্ষা কৰিব। ওয়া ইয়াসিফু লাকা দাৱা, আৰু তোমাৰ কাৰণে ঔষধৰ তালিকা
প্রেসক্রিপশন নির্ধারণ করিব ওয়ায়াসিফু লাকা দাওয়া আৰু তোমার কারণে ঔষধৰ তালিকা নির্ধারণ করিব ওয়ায়াসিফু আৰু নির্ধারণ করিব লাকা তোমার বাবে আদাওয়া ঔষধ আৰু তোমার বাবে ডক্টর জনে ঔষধৰ তালিকা নির্ধারণ করিব আহমদে কলে হাল ইউজাদু তবিবুম বিকরিব ওচৰতে চিকিৎসক পোৱা যাবনে হাল ইউজাদু তবিবুন হাল ইউজাদু পোৱা যাবনে তবিবুন চিকিৎসক বিকারিবিন ওচৰতে ডক্টৰ বা চিকিৎসক পোৱা যাবনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই আকৌ এবাৰ অৰ্থ কৈ দিছো শুনা তোমালোকে আহাসা আহমদু বিসদাইন আহমদে মূৰৰ বিষ অনুভৱ কৰিছিল ফাজাবা ইলা সয়দালিয়াতি লিশরাই দাওয়াইন তেতিয়া তেওঁ ঔষধ কিনিবৰ বাবে ফাৰ্মাচীলৈ গৈছিল নাসাহা সয়দালানিউ আহমদ কাইলান ফাৰ্মাচিষ্ট জনে আহমদক এই বুলি কৈ পৰামৰ্শ দিছিল আসয়দালানিউ ফাৰ্মাচিষ্ট ইজহাব ইলা তবিব তুমি ডক্টৰৰ ওচৰলৈ যোৱা হুৱেল্লাজি এফহাসুকা তেখেতে তোমাক পৰীক্ষা কৰিব ওয়ায়াসিফুলাকা দাওয়া আৰু তেখেতে তোমাৰ বাবে ঔষধ নিৰ্ধাৰণ কৰিব আহমদে ক'লে হাল ইউজাদু তবিবুম বিকরিব ওচৰতে ডক্টৰ চিকিৎসক পোৱা যাবনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় এই পেৰাগ্ৰাফখিনি বুজিবলৈ সক্ষম হৈছে নেক্সট পেৰাগ্ৰাফৰ ভিডিঅ' মই বনাই আছো